পাহাৰী দত্তৰ ৰচনাৰে ভাৰত দাসৰ পাঠ এটা প্ৰতীক্ষাৰ অন্তত। বন্ধু, নিৰাশাই যদি হতাশা হয়, প্ৰতীক্ষাই যদি প্ৰেৰণা হয়, তেনেহলে মই ভুল কৰিছো নেকি? যদিহে গঢ়িব খোজো শান্তিৰ সুদ, যন্ত্ৰণাময় জীৱন হ'ব সূত্ৰবিহীন অংকৰ দৰে। বন্ধু, ভুল কৰিছো নেকি মই? শতজনৰ আশাৰ সুদ ভাঙি গ'ল নিষ্ঠুৰ নিয়তিৰ হাতত, য'ত সকলো আন্ধাৰ মাথো আন্ধাৰ। দুখত যন্ত্ৰণা কাতৰ হৈ পৰা মোৰ উৰুষা কলিজা এডাল শিপাৰ দৰে। বেদনাৰ চাকনৈয়াত জীৱনৰ ৰঙীন সুৰ, সপোনৰ ভঁৰালত পাওঁ জীৱনৰ সুৰ। সেয়ে সপোনে গজালি মেলে এটা প্ৰতীক্ষাৰ অন্তত।